हेलो एवरीवन मोर अन्य एटी भिडिओ आपलोक स्वागतम जानाइছোঁ आशा करो भिडिओটো শেষলৈকে চাই থাকিব আজি ৰাতিপুৱাতে ধুনীয়াকৈ সাজি কাছি বিশেষ এটা লৈ বুলি ওলাইছোঁ আজি এদিনৰ বাবে শিক্ষয়িত্ৰী হ'বলৈ ওলাইছোঁ কিন্তু এদিনৰ বাবেনো কেনেকৈ শিক্ষয়িত্ৰী হ'ম হেয়া জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকিব লাগিব তেন্তে বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু মই আহি পালো সিপেজাৰ হায়াৰ সেকেন্ডাৰী আৰু এয়াতে আছে আজি এসআইপি এবেকাছৰ ডেমো কম্পিটিশন আৰু এসআইপি এবেকাছৰ ফলাৰ পৰাই আৰ্টৰ কম্পিটিশন পাতিছে আৰু তাতে আজি আমি ডিউটি দিবলৈকে মাতিছিলে আৰু তাতে আৰ্টৰ ডিউটি আৰম্ভ হৈছে আৰু এইফালে ডেমো কৰা ষ্টুডেণ্টখিনি এনেকৈ পেৰেণ্টছৰ আগত ডেমো দেখাই আছে তাত মোৰ ফোনটিও আছিলে কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ ভালকৈ এয়া বেলেগ এজনক কৈ অকণমান ভিডিঅ' কৰি ল'লোঁ যেহেতু মই আৰ্টৰ তাতে ডিউটিত আছিলোঁ ৰুমত সো আমি আৰু অকণমান আগলৈ যাওঁ নেক্সট পেৰেণ্টছ আপোনালোকে যেতিয়া কলেজত আছিলে মাল্টিপ্লিকেশ্যন টেবুল পঢ়িছিলে চাগে মাল্টিপ্লিকেশ্যন টেবুল কিমান মানলৈ জানিছিলে মইতো 11 বা 12 কিমান মানলৈ পঢ়িছিলোঁ বা মুখস্থ কৰিছিলোঁ আপোনালোকে মুখস্থ কৰিব এখনে তাৰে ওপৰত কিমান নাম্বাৰ আছে ৰাইট তো টোটেল এইটো আপোনাৰ ডেইলি 15-20 মিনিটছৰ যোনটো প্ৰেক্টিছ হয় সেইটো আৰু আনফালে এয়া ক্লাছৰুমত আৰ্টৰ এক্সাম চলি আছিলে ক্লাছ 1ৰ পৰা 6লৈকে হৈছে 4টা হাফত হ'ল এক্সাম আৰু এয়া ক্লাছ 3 এক্সাম চলি আছে আৰু সিহঁতে ইমান ধুনীয়া ধুনীয়া ছবি আঁকিছে তাকে দেখি অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ তাৰপাছত সিহঁতে ক'লে যে মেম আমাকো অকণমান উঠাই দিয়ক সিহঁতকো এনেকৈ উঠাই ৰাখিলোঁ সিহঁতৰ টপিকটো আছিলে ছেফ ৱাটাৰ ছেফ লাইফ আৰু বহুত ধুনীয়া ধুনীয়া ছবি আঁকিছিলে ইমান সৰু সৰু যদিও ধুনীয়া ধুনীয়া ছবি আঁকিছে সিহঁতে আৰু এতিয়া হৈছে ব্ৰেক টাইমত মই এবাৰ ভণ্টিক লগ ধৰিবলৈ আহিলোঁ তাইৰ ডেমো কেনেকুৱা হৈছে তাকে সুধিবলৈ আৰু তাইৰ এসআইপি এবেকাছৰ লেভেল হৈছে GM লেভেল A আৰু সৌফালে মা দেউতা বহি আছে ভণ্টিৰ লগত যিহেতু তাই ডেমো দিছে তাইৰ লগত পেৰেণ্টছ আহিব লাগে মা দেউতা দুজনে আহিছে আৰু এয়া হৈছে জুৰি মোৰ লগত একেলগে ডিউটি কৰিলে আৰু এতিয়া আমি লাঞ্চটো কৰিবলৈ আহিলোঁ এবেকাছৰ মেমহঁতৰ লগতে আমি একেলগে লাঞ্চটো কৰি ল'লোঁ এয়া মোৰ লগৰজনী এইবাৰ লাষ্ট ইয়াৰ পাছত ডিউটি শেষ হ'ব আৰু সিহঁতৰ ছবি অঁকা হৈছে হোৱাৰ কাৰণে হুলস্থুল কৰাৰ বাবে হেড ডাউন কৰাই ৰখাইছোঁ আৰু এনেকৈ ভিডিঅ' কৰা দেখি বাই বাই দি আছে সিহঁতে আৰু শেষত ডেমো দিয়া ষ্টুডেণ্ট কেইজনক এটা গিফ্ট দিলে আৰু সিহঁতৰ লগত ছাৰহঁতে গ্ৰুপ ফটো উঠি আছিলে তাকে মই এনেই অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদিহে মোৰ চেনেললৈ নতুনকৈ হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগতেই পায়